নমস্কাৰ বন্ধুসকল, অন্য টিভিলৈ মই সমজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ এই ইউটিউব চেনেল লাৰ্ণ কমপ্লিট। বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টোত আসাম পুলিচ ABUB কামাণ্ডো আৰু লগতে আসাম পুলিচ SI যি ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব, এই ৰিক্ৰুটমেণ্ট প্ৰচেছৰ লগত এই ভিডিঅ'টো ৰিলেটেড হ'ব। আপোনালোকে যদি আসাম পুলিচত এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাব। বন্ধুসকল, আসাম পুলিচ ABUB ৰিক্ৰুটমেণ্ট প্ৰচেছটো আগৰ তুলনাত বৰ্তমান যথেষ্ট চেঞ্জ হৈছে আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছটো চেঞ্জ হোৱাৰ লগতে ইয়াৰ অনলাইন আবেদন, অৰ্থাৎ আপোনালোকে যেনেকৈ আগতে অনলাইন কৰিছিলে, ঠিক ইয়াৰ অনলাইন আবেদনো যথেষ্ট চেঞ্জ হৈছে, অৰ্থাৎ আপোনালোকৰ ইয়াৰ কিছু ষ্টেপ সলনি হৈছে। বন্ধুসকল, আগতে আপোনালোকে প্ৰত্যেকটো পোষ্টৰ বাবে সুকীয়াকৈ আপোনালোকে এপ্লাই কৰিবলগীয়া হৈছিল আৰু প্ৰত্যেকটো পোষ্টৰ বাবে এটা বেলেগ বেলেগ আপোনালোকৰ ID দিয়া হৈছিল। ঠিক তেনেদৰে এইবাৰ অলপ ইয়াৰ অনলাইন প্ৰচেছটো চেঞ্জ হৈছে। আপোনালোকক মই ইয়াৰ বিষয়ে বিতংভাৱে ক'ব চেষ্টা কৰিম। আপোনালোকে যদি আসাম পুলিচৰ কেণ্ডিডেট হয়, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল চাওক, আপোনালোকে ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিছে, ইনষ্ট্ৰাকশ্যনখিনি মই আপোনালোকক ক'ব চেষ্টা কৰিম আৰু আপোনালোকে শুনি যাব। বন্ধুসকল, আপোনালোকে চাওক, প্ৰাৰ্থীসকলে অনলাইন আবেদন দাখিল কৰাৰ সময়ত নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিব। এইকেইটা কথা আপোনালোকে মন দিব। এপ্লাই কৰাৰ আগত বৈধ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পৰ্টেলত পঞ্জীয়ন কৰক। এইটোতো আপোনালোকে জনা কথা, আপোনালোকে সকলোৱে জানে। আপোনালোকে যিটো মোবাইল নম্বৰ দি আপোনালোকে এপ্লাই কৰিব, অৰ্থাৎ লগ ইন কৰিব, সেই নম্বৰটো আপোনালোকে ৰিক্ৰুটমেণ্ট প্ৰচেছ শেষ নোহোৱালৈকে আপোনালোকে লগত ৰাখিব। অৰ্থাৎ কিবা যদি আপোনালোকৰ পুলিচ ৰিলেটেড অৰ্থাৎ ৰিক্ৰুটমেণ্ট ৰিলেটেড যদি কিবা আপোনালোকে মেছেজ অৰ্থাৎ নটিফিকেশ্যন দিবলগীয়া থাকে, আপোনালোকৰ সেইটো নম্বৰতে আপোনালোকৰ মেছেজ আহি যাব। বন্ধুসকল, এইটো কথা আপোনালোকে মনত ৰাখিব। আপোনালোকে যিটো নম্বৰ দিব সেইটো আপোনালোকে সদায় লগত ৰাখিব। আৰু আপোনালোকে চাওক, এইটো কথা 3 নম্বৰ টপিকটো আপোনালোকে মনত ৰাখিব। প্ৰাৰ্থীসকলে সফল পঞ্জীয়নৰ পিছত অসম আৰক্ষীৰ নিযুক্তি ID লাভ কৰিব। প্ৰাৰ্থীসকলে এই IDৰ সৈতে সংলগ্ন লগ ইন কৰি 2021-22 বৰ্ষত অসম আৰক্ষী নিযুক্তি বৰ্ডৰ জৰিয়তে বিজ্ঞাপন দিয়া যিকোনো পদৰ বাবে আবেদন কৰিব লাগিব। বন্ধুসকল, আগতে আপোনালোকে প্ৰত্যেকটো পোষ্টৰ বাবে বেলেগ বেলেগ সুকীয়া ID দিয়া হৈছিলে, কিন্তু এইবাৰ কি হৈছে, ইয়াৰ ষ্টেপটো চেঞ্জ হৈছে। এইবাৰ আপোনালোকে ফাৰ্ষ্ট আপোনালোকে এটা আসাম পুলিচত এটা লগ ইন আপোনালোকে কৰিব লাগিব, এটা ID দিব। সেই IDটোৱে আপোনালোকে যিকোনো পোষ্টত আপোনালোকে আসাম পুলিচৰ যিকোনো পোষ্টত 2021-22 বৰ্ষত আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু সেই IDটো আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকৰ যিকোনো পোষ্টত সেইটো IDয়ে আপোনালোকৰ এপ্লাই হ'ব। কিন্তু আপোনালোকে যদি বাৰে বাৰে ID আপোনালোকে চেঞ্জ কৰি থাকে, বাৰে বাৰে আপোনালোকে যদি বেলেগ মোবাইল নাম্বাৰ, নিজৰ আপোনালোকৰ নামটোতো একেই থাকিব, ছেইম থাকিব, কিন্তু মোবাইল নাম্বাৰটো চেঞ্জ কৰিলেও আপোনালোকৰ সেইটো ওলাই যাব। বাৰে বাৰে যদি আপোনালোকে বেলেগ লগ ইন কৰি থাকে, কিন্তু আপোনালোকৰ সেইটো কেঞ্চেলেশ্যন হ'ব পাৰে। ইয়াত সেইটো কথা উল্লেখ কৰি দিছে লাষ্টত। প্ৰাৰ্থীসকলে আবেদন পৰ্টেলত তেওঁলোকৰ প্ৰফাইল পঞ্জীয়ন কৰিব আৰু ভৱিষ্যতৰ সকলো বিজ্ঞাপনৰ বাবে এবাৰ এটা একক নিযুক্তি ID সৃষ্টি কৰিব লাগিব। অৱশ্যে একাধিক নিযুক্তি ID সৃষ্টি কৰা প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব। সেইটো কথাই কৈছে, যদি আপোনালোকে বাৰে বাৰে লগ ইন কৰি থাকে, সেইটো আপোনালোকক কেঞ্চেলেশ্যন কৰা হ'ব। বন্ধুসকল, আপোনালোকে যদি আসাম পুলিচ ABUB লগতে কামাণ্ডো আৰু হয়তো আপোনালোকে SI এপ্লাই কৰিব পাৰে, গোটেইকেইটা পোষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকৰ লগ ইন ID যিটো ফাৰ্ষ্ট আপোনালোকে লগ ইন ID কৰিব, সেই IDটোতে আপোনালোকে গোটেই 3টা পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, সেইটো কথা মনত ৰাখিব। আপোনালোকক এইটো সৰু ইনফৰ্মেশ্যন আগবঢ়ালোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই।